ৰেফাৰী জনকল্যাণ পৰিষদৰ ফুটবল প্ৰতিযোগিতা পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম জিলা ফুটবল ৰেফাৰী জনকল্যাণ পৰিষদৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় নামৰূপত। এই প্ৰতিযোগিতাখনৰ আহ্বায়ক ডিব্ৰুগড়ৰ জিলা ফুটবল ৰেফাৰী জনকল্যাণ পৰিষদ। এদিনীয়া কাৰ্যসূচীৰে নামৰূপ গান্ধী মৈদামৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাখনি। এই খেলত মুঠ 6টা দলে অংশগ্ৰহণ কৰে। পুৱা 8 বজাৰ পৰা প্ৰতিযোগিতা আৰম্ভ হয়। অংশগ্ৰহণকাৰী দলসমূহ হ'ল ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিব্ৰুগড়। চূড়ান্ত খেলখন তিনিচুকীয়া আৰু চৰাইদেউৰ মাজত অনুষ্ঠিত হয়। এই খেলখনত তিনিচুকীয়াই চৰাইদেউক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থাৰ তত্বাৱধানত সদৌ ডিব্ৰুগড় জিলা ফুটবল খেল পৰিচালক কল্যাণ সন্থাৰ উদ্যোগত এই ঐতিহ্যমণ্ডিত নামৰূপ গান্ধী মৈদান খেলপথাৰত অসমৰ ফুটবল খেল পৰিচালকসকলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে। সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট নামেৰে। আৰু আজি এই প্ৰতিযোগিতাত মুঠ 6টা দলে অংশগ্ৰহণ কৰিছে। শিৱসাগৰ, চৰাইদেউ, নাজিৰা, তিনিচুকীয়া আৰু ডিব্ৰুগড় 2টা দলে। ইতিমধ্যে চূড়ান্ত খেল চলি আছে। আৰু আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে 2018 চনৰ 21 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা গঠন হৈছিল। আৰু গঠন হৈয়ে সদৌ অসম ফুটবল পৰিচালক কল্যাণ সন্থাই কেইটামান বিশেষ উল্লেখযোগ্য পদক্ষেপ হাতত লৈছে। অসমৰ যিসকল ফুটবল খেল পৰিচালক আছে, নৱপ্ৰতিভা আছে, তেখেতলোকক আগবঢ়াই নিয়াত সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থাই এটা কাৰ্যসূচী হাতত লৈছে। আৰু প্ৰথম পদক্ষেপ হিচাপে আমি যোৱা বছৰ নগাঁৱত ছেপ্টেম্বৰ মাহত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল পৰিচালকৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। তাত ফিফা 2জনকৈ সমল ব্যক্তিয়ে তেখেতলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিল। আৰু আমাৰ এনেদৰে ফুটবল পৰিচালক কল্যাণ সমিতিয়ে আমাৰ বাৰ্ষিক কৰ্মসূচী আধাৰত বিভিন্ন আঁচনি আমি ইতিমধ্যে হাতত লৈছোঁ, যাতে আমি আমাৰ অসমৰ বিভিন্ন চুকে কোণে থকা খেল পৰিচালকসকলক আমি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতলোকক উজ্জ্বলাব পাৰোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে ফুটবল খেল পৰিচালক এতিয়া পেছাদাৰী হৈ পৰিছে, আগৰ দৰে নহয়। এই পেছাদাৰী হৈ পৰিছে। আমি পেছাদাৰী মনোভাৱে কেনেদৰে খেল পৰিচালকসকলক আগবঢ়াই নিব পাৰোঁ, তাক আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। ৰেফাৰী কল্যাণ সমিতিৰ গঠন হোৱাৰে পৰা আমি জিলাখনৰ ৰেফাৰীসকলৰ শাৰীৰিক মানসিক উন্নতিৰ বাবে আমি চেষ্টা চলাই আহিছিলোঁ। আৰু সেই উদ্দেশ্য লৈ পেলাই আমি 25 ডিচেম্বৰ ডিব্ৰুগড় জিলাৰ ৰেফাৰী সন্থাই ৰেফাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে আজি 3 বছৰে। আৰু এই বছৰ আমি সেই সন্থাই আমাৰ ৰেফাৰীসকলৰ মাজত ডিব্ৰুগড় জিলা ভিত্তিত এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। তাত ডিব্ৰুগড়, নাহৰকটীয়া, চাবুৱা আৰু খোৱাং জিলাৰ দলে খোৱাং চাব এছ'চিয়েশ্যনে অংশগ্ৰহণ কৰিছিল। আৰু সেই খেলৰ পৰা আমি উৎসাহিত হৈ আমি এটা সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিলোঁ যে এই খেল পৰিচালকসকলৰ শাৰীৰিক মানসিক উন্নতিৰ বাবে লক্ষ্য ৰাখি আৰু খেলুৱৈ আৰু খেল উপভোগ কৰোঁতাসকলৰ মাজত সম্বন্ধ গঢ়িবৰ কাৰণে আমি কিবা এটা পদক্ষেপ ল'ব লাগে। আৰু সেই হিচাপে আমি ৰেফাৰী কল্যাণ সমিতিৰ লগত আলোচনা কৰি যে তোমালোকে এই বছৰ এই ফুটবল প্ৰতিযোগিতাখনি তোমালোকে আৰম্ভ কৰা। আৰু সেইমতেই ডিব্ৰুগড় জিলা ৰেফাৰী কল্যাণ সমিতিৰ লগত সহযোগ কৰি নাহৰকটীয়া ক্ৰীড়া সন্থা আৰু নামৰূপ টাউন ক্লাবে এই প্ৰতিযোগিতাখনি প্ৰথম বছৰৰ বাবে এই নামৰূপত পতা মনস্থ কৰিছে। আৰু আমি ভাবোঁ যে অসমৰ ফুটবল ইতিহাসত সৰ্বপ্ৰথম এনে এক প্ৰতিযোগিতা য'ত ৰেফাৰীসকলে তেওঁলোকৰ নিজৰ ভিতৰত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰি তাত খেলাৰ সুযোগ পাইছে। আৰু তেওঁলোকক আমি এতিয়া যিটো দেখিছোঁ, এতিয়া চূড়ান্ত খেল চলি আছে, শাৰীৰিকভাৱে তেওঁলোক অন্য খেলুৱৈৰ লগত কোনো গুণতে কম নহয়। আৰু আমি ইয়াৰ পৰা এতিয়া আমি আৰু এটা উৎসাহ আমি পাইছোঁ যে ডিব্ৰুগড় জিলাই ৰেফাৰীসকলক লৈ আমি এটি ফুটবল দল গঠন কৰাৰো আমি সপোন দেখিছোঁ। হয়তো অদূৰ ভৱিষ্যতে সেই সপোনো আমি বাস্তৱত পৰিণত কৰিব পাৰিম। তাৰ জৰিয়তে মই সকলো দৰ্শক তথা ৰেফাৰীসকলক বা খেলুৱৈসকলক জনাব বিচাৰিছোঁ, এই খেলখন অকল খেল বুলিয়ে নহয়, এই খেলখনৰ থ্ৰুৱেদি আমি এটা ভাতৃত্ববোধ গঠন কৰিব বিচাৰিছোঁ। ইখন জিলাৰ খেলুৱৈসকল ইখন জিলাৰ খেলুৱৈৰ লগতে খেল পৰিচালকসকলৰ মাজত এটা মিলা প্ৰীতিৰ ভাৱ হওক, ভাই বন্ধুভাৱে হওক। খেলৰ মিনিংটো সঁচা কথা